নমস্কাৰ বন্ধু বান্ধৱীসকল MB আসাম ইউটিউব চেনেলটিলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোৰ মাধ্যমেৰে মই লৈ আহিছোঁ অসম পুলিচৰ আৰু অসমৰ সকলো ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ কেইটামান ইণ্ডিয়ান হিষ্ট্ৰীৰ প্ৰশ্ন। যেতিয়ালৈকে মোৰ চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিব এনেকুৱা ধৰণৰ প্ৰশ্ন উত্তৰসমূহ সদায় পাবলৈ। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্ন, কেতিয়া আৰু কাৰ কাৰ মাজত তৰাইনৰ যুদ্ধ সংঘটিত হৈছিল? 1189 খ্ৰীষ্টাব্দত পৃথ্বীৰাজ চৌহান আৰু মহম্মদ ঘুৰিৰ মাজত এই যুদ্ধ তৰাইনৰ যুদ্ধ হৈছিল। নেক্সট প্ৰশ্ন, কোনজন চুলতানে অশোকৰ স্তম্ভ দিল্লীলৈ স্থানান্তৰিত কৰিছিল? উত্তৰ, ফিৰোজ শ্বাহ তুগলকে স্থানান্তৰিত কৰিছিলে। নেক্সট প্ৰশ্ন, দাস বংশৰ চুলতানসকলে ভাৰতৰ ক'ত ৰাজধানী স্থাপন কৰিছিল? উত্তৰ, দিল্লীত। নেক্সট প্ৰশ্ন, 4 নম্বৰ, খিলজী বংশৰ প্ৰথম চুলতানজনৰ নাম কি আছিল? উত্তৰ, খিলজী বংশৰ প্ৰথম চুলতান আছিল জালালুদ্দিন খিলজী। নেক্সট প্ৰশ্ন, আলাউদ্দিন খিলজীৰ ৰাজত্বকালত দিল্লী ভ্ৰমণ কৰা আফ্ৰিকীয় ভ্ৰমণকাৰীজনৰ নাম কি আছিল? উত্তৰ, তেওঁৰ নাম আছিল ইবন বতুতা। ইয়াৰ পিছৰ প্ৰশ্নটো, তুগলক বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? উত্তৰ, তুগলক বংশৰ প্ৰতিষ্ঠাপক আছিল গিয়াছুদ্দিন তুগলক। নেক্সট প্ৰশ্ন, গিয়াছুদ্দিন তুগলকৰ উত্তৰাধিকাৰী কোন আছিল? উত্তৰ, মহম্মদ বিন তুগলক আছিল গিয়াছুদ্দিন তুগলকৰ উত্তৰাধিকাৰী। ইয়াৰ পিছৰ প্ৰশ্ন, দিল্লীৰ প্ৰথমজন আফগান চুলতান বুলি কাক কোৱা হয়? উত্তৰ, বাহলুল লোদীক দিল্লীৰ প্ৰথমজন আফগান চুলতান বুলি কোৱা হয়। নেক্সট, আগ্ৰাৰ ওচৰৰ কোনখন ঠাই চিকন্দৰ লোদীৰ নামেৰে নামাকৰণ কৰা হয়? উত্তৰ, চিকন্দৰাবাদক চিকন্দৰ লোদী নামেৰে নামাকৰণ কৰা হয়। নেক্সট, ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে তেওঁলোকৰ প্ৰথম বাণিজ্যিক কেন্দ্ৰ ক'ত স্থাপন কৰিছিল? উত্তৰ, চুৰাটত। নেক্সট প্ৰশ্ন, কেতিয়া আৰু কাৰ কাৰ মাজত প্ৰথম পানিপথৰ যুদ্ধ সংঘটিত হৈছিল? উত্তৰ, 1526 খ্ৰীষ্টাব্দত ইব্ৰাহিম লোদী আৰু বাবৰৰ মাজত। নেক্সট, বাবৰে তেওঁৰ স্মৃতি আৰু অভিজ্ঞতাসমূহ এখন গ্ৰন্থত লিপিবদ্ধ কৰিছিল। গ্ৰন্থখনৰ নাম কি? বাবৰনামা, আৰু এইখন তুৰ্কী ভাষাত লিখা হৈছিলে। নেক্সট প্ৰশ্ন, বাবৰৰ মৃত্যুৰ পিছত তেওঁৰ উত্তৰাধিকাৰী কোন হৈছিল? উত্তৰ, বাবৰৰ পুত্ৰ হুমায়ুন হৈছিল উত্তৰাধিকাৰী। নেক্সট প্ৰশ্ন, পানিপথৰ দ্বিতীয় যুদ্ধ কেতিয়া আৰু কাৰ কাৰ মাজত হৈছিল? উত্তৰ, 1556 খ্ৰীষ্টাব্দত হিমু আৰু বৈৰাম খাঁৰ মাজত হৈছিল পানিপথৰ দ্বিতীয় যুদ্ধ। নেক্সট প্ৰশ্ন, নিজৰ জীয়েকক আকবৰলৈ বিয়া দিয়া ৰাজপুত ৰজাজনৰ নাম কি আছিল? উত্তৰ, অম্বৰৰ ৰজা বিহাৰী মল। ইয়াৰ পিছৰ প্ৰশ্ন, 16 নম্বৰ, আকবৰে প্ৰৱৰ্তন কৰা ধৰ্মীয় শাখাটোৰ নাম কি? উত্তৰ, দিন-ই-ইলাহী হৈছে আকবৰে প্ৰৱৰ্তন কৰা ধৰ্মীয় শাখা। নেক্সট, কোনজন পণ্ডিতে আইন-ই-আকবৰী নামৰ গ্ৰন্থখন লিখিছিল? উত্তৰ, আবুল ফজলে লিখিছিল। নেক্সট প্ৰশ্ন, জাহাংগীৰে লিখা আত্মজীৱনীখনৰ নাম কি আছিল? উত্তৰ, জাহাংগীৰে লিখা আত্মজীৱনীখন হ'ল তুজুক-ই-জাহাংগীৰী। নেক্সট প্ৰশ্ন, কোন খ্ৰীষ্টাব্দত শ্বাহজাহানে আগ্ৰাৰ পৰা দিল্লীলৈ ৰাজধানী স্থানান্তৰিত কৰিছিল? উত্তৰ, 1648 খ্ৰীষ্টাব্দত কৰিছিলে। নেক্সট, শিৱাজীক ঔৰংগজেবে আটক কৰা অৱস্থাৰ পৰা মুক্ত কৰাত কোনে সহায় কৰিছিল? উত্তৰ, জয় সিঙে সহায় কৰিছিল। নেক্সট প্ৰশ্ন, ভাস্কো দা গামাই কেতিয়া ভাৰতমুখী সমুদ্ৰপথ আৱিষ্কাৰ কৰিছিল? উত্তৰ, 1498 খ্ৰীষ্টাব্দত। নেক্সট প্ৰশ্ন, ময়ূৰ সিংহাসনত বহা অন্তিমজন মোগল সম্ৰাটৰ নাম কি? উত্তৰ, মহম্মদ শ্বাহ হৈছে ময়ূৰ সিংহাসনত বহা অন্তিমজন মোগল সম্ৰাট। ইয়াৰ পিছৰ প্ৰশ্ন, কোনজন মোগল সম্ৰাটৰ ৰাজত্বকালত মোগল বংশৰ সোণালী যুগ হিচাপে আখ্যা দিয়া হয়? উত্তৰ, শ্বাহজাহান। নেক্সট, কোনজন মধ্যযুগীয় ভাৰতীয় লিখকে তেওঁৰ লিখনিত আমেৰিকা আৱিষ্কাৰৰ বিষয়ে উল্লেখ কৰিছে? উত্তৰ, আবুল ফজলে। নেক্সট প্ৰশ্ন, ভাৰতত কোনে প্ৰথমে মুদ্ৰাৰ প্ৰচলন কৰিছিল? উত্তৰ, মহম্মদ বিন তুগলকে ভাৰতত প্ৰথমে মুদ্ৰাৰ প্ৰচলন কৰিছিল। নেক্সট প্ৰশ্ন, বাবৰে প্ৰথমবাৰ ভাৰত আক্ৰমণ কৰাৰ সময়ত দিল্লীৰ চুলতান কোন আছিল? উত্তৰ, ইব্ৰাহিম লোদী আছিল দিল্লীৰ চুলতান। নেক্সট, ভাৰতবৰ্ষত দাস বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? উত্তৰ, কুতুবুদ্দিন আইবাকে ভাৰতবৰ্ষত দাস বংশ প্ৰতিষ্ঠা কৰিছিল। নেক্সট, মহম্মদ গজনীৰ ৰাজসভাত থকা বিখ্যাত পণ্ডিতজনৰ নাম কি আছিল? উত্তৰ, আল বেৰুনী আছিল তেওঁৰ নাম। নেক্সট,
বিখ্যাত গ্ৰন্থ ৰামচৰিত মানসৰ লেখক কোন উত্তৰ তুলসীদাস হৈছে ৰামচৰিত মানসৰ লেখক নেক্সট আকবৰে নিৰ্মাণ কৰা আগ্ৰাৰ ওচৰৰ নতুন নগৰখনৰ নাম কি আছিল উত্তৰ ফাতেহপুৰ চিক্ৰী ফ্ৰেণ্ডসকল ভিডিঅ'টো চাই যদি ভাল পাইছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি জনাব ইয়াৰ পিছৰ প্ৰশ্ন মধ্যযুগৰ ভাৰতত কোনজন শাসকে ঐতিহাসিক ৰাজ আলী গ্ৰেণ্ড ট্ৰাংক ৰোড নিৰ্মাণ কৰিছিল উত্তৰ শ্বেৰশ্বাহ ছুৰীয়ে নেক্সট দিল্লীৰ কোনটো ৰাজবংশই 1026 আৰু 1290 খ্ৰীষ্টাব্দৰ মাজত শাসন কাৰ্য চলাইছিল উত্তৰ দাস বংশই নেক্সট প্ৰশ্ন ভাৰতৰ প্ৰথমগৰাকী মহিলা শাসক কোন আছিল উত্তৰ ৰেজিয়া চুলতানা আছিল ভাৰতৰ প্ৰথমগৰাকী মহিলা শাসক নেক্সট প্ৰশ্ন কোনগৰাকী মোগল সম্ৰাটে তাজমহল সাজিছিল উত্তৰ শাহজাহানে তাজমহল সাজিছিল নেক্সট প্ৰশ্ন ৩৬ নম্বৰ কাৰ শাসনকালত তুলসীদাসে ৰামচৰিত মানস ৰচনা কৰিছিল উত্তৰ আকবৰৰ শাসনকালত তুলসীদাসে ৰামচৰিত মানস ৰচনা কৰিছিল নেক্সট মোগল সাম্ৰাজ্যৰ অন্তিমজন শাসকৰ নাম কি আছিল উত্তৰ বাহাদুৰ শাহ জাফৰ আছিলে অন্তিমজন শাসকৰ নাম নেক্সট কোনজন সম্ৰাটে ভাৰতত মোগল সাম্ৰাজ্যৰ ভেটি স্থাপন কৰিছিল উত্তৰ বাবৰে ভাৰতত মোগল সাম্ৰাজ্যৰ ভেটি স্থাপন কৰিছিল নেক্সট ইংৰাজসকলক ভাৰতত বেহা বেপাৰ কৰিবলৈ অনুমতি প্ৰদান কৰা প্ৰথম মোগল সম্ৰাটজনৰ নাম কি আছিল উত্তৰ জাহাংগীৰ নেক্সট প্ৰশ্ন কোনখন যুদ্ধৰ জৰিয়তে মোগল সাম্ৰাজ্যৰ ভেটি তৈয়াৰ কৰিছিল উত্তৰ পানিপথৰ প্ৰথম যুদ্ধৰ জৰিয়তে মোগল সাম্ৰাজ্যৰ ভেটি তৈয়াৰ কৰিছিল ফ্ৰেণ্ডসকল আজিৰ ভিডিঅ'ত ইমানেই ভিডিঅ'টো চাই যদি ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি কাষত থকা যিটো বেল আইকন আছে প্ৰেছ কৰিবলৈ নাপাহৰিব এনেকুৱা ধৰণৰ প্ৰশ্ন উত্তৰসমূহ সদায় পাই থাকিবলৈ ধন্যবাদ